So hey guys, welcome back to my YouTube channel Ankush Vlog. So বহুত দিনৰ মূৰত মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো গাইছ মই এতিয়া গৈ আছোঁ বৰ্তমান মানে মই যিখন স্কুলৰ পৰা মানে মই মেট্ৰিক পাছ কৰিছিলোঁ। তো এতিয়া তালৈকে গৈ আছোঁ। হাই তো গাইছ আৰু ৰাস্তাটো মানে একদম পুৰা বোকা, বেছি দূৰ নাই বাৰু, অলপ দূৰ আছে। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেনে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ চাইডেলি মই স্কুল আহি পাই গ'লোঁ, এয়া গেটৰ ওচৰতে আছোঁ। আৰু তো গাইছ মই এতিয়া এয়া গেটৰ ভিতৰত গৈ আছোঁ। তো এয়া স্কুল পালোহি মানে আৰু ৰাস্তাটো মানে এনেকুৱা বোকা নহয় আৰু কি ক'ব গাইছ। তো গাইছ সেয়া আহি আছোঁ এতিয়া। তো গাইছ চাইডেলি আমি মানে স্কুলত আহি আৰু আমাৰ আজি আৰু আমি মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাইছিলোঁ বিয়ান ছাৰ হৈছে এয়া আমাৰ ওচৰত। তো কিবা এটা কৈ দিয়ক ছাৰ, আদিগুৰু সেৱা দিৱসটো আমাৰ কৃষ্ণগুৰু বিদ্যাজ্যোতি বিদ্যালয়বিলাকত এটা উল্লেখযোগ্য দিন। ইয়াৰ মাজেৰে এটা ডাঙৰ মেছেজ যে আমাৰ আদিগুৰুসকল অৰ্থাৎ পিতৃ-মাতৃসকল খুব সচেতন হ'ব লাগিব, কথা জানিব লাগিব, ভাল আদৰ্শ শিকাব লাগিব, ল'ৰা ছোৱালীবিলাকক ভাল পথেদি যাবলৈ ক'ব লাগিব, সত্য কথা ক'বলৈ শিকাব লাগিব, সংকল্প শক্তি দৃঢ় কৰিব লাগিব। এনেকুৱা ধৰণৰ ভালে মানুহ আছে ভাল ভাল কথা ইয়াৰ মাজেৰে শিকোৱা হয়। ইমানে আছিল। তো আৰু এয়া অনুষ্ঠান হ'ব, এতিয়া উপভোগ কৰি থাকিম। সকলোৱে কৈ যাব, মই পাঠ কৰি যাম আৰু ছাত্ৰ ছাত্ৰীসকলে মই কোৱা কথাখিনি আওৰাই যাব। আদিগুৰু সেৱা দিৱস উপলক্ষে মানে এয়া তো মাক দেউতাকৰ মানে যিখিনি পোৱালি আছে সেইখিনি মাক দেউতাকৰ মানে চৰণ চুই শপত গ্ৰহণ কৰে। আৰু এতিয়া এয়া মিঠাই দিব, মিঠাই খুৱাব, মাক দেউতাকক মিঠাই দিব আৰু সেয়া মাক দেউতাকে মানে পোৱালি খুৱাব। আৰু তো এয়া অভিভাৱকসকল ৰখি আছে, এয়া কি ক'ব, ভাল লাগিছে আৰু এইফালে যিচু ছাৰ আছে, এয়া ছাৰ এইফালে কিবা এটা কৈ দিয়ক, মিঠাই পকাইছে আপুনি। এয়া সনজ ছাৰ আছে, এয়া তো এইফালে বাইদেউ আছে, কবিতা বাইদেউ, এইফালে বাইদেউ কিবা এটা কৈ দিয়ক, একো নকয় মানে কৰি আছে। কৃষ্ণগুৰু বিদ্যাজ্যোতিৰ আদিগুৰু সেৱা দিৱস উদযাপন কৰা হৈছে। এতিয়া আগৰফালে গৈছে ৰসগোল্লা দিছে, ৰসগোল্লা ঢেকীয়াজুলি এলকিডি কলেজৰ প্ৰিন্সিপাল ছাৰৰ একেষাৰ ভাষণ। কথা হ'ল কি, আজিকালিৰ যিটো নতুন শিক্ষা নীতি, সেই শিক্ষা নীতিত এটা কথা আছে যে থলুৱা বা নিজৰ ভাষাবিলাকৰ উৎসাহ বা উৎসাহিত কৰাৰ এটা চিন্তা আছে। গতিকে আমাৰ কৃষ্ণগুৰু বিদ্যাপীঠৰ লগতে এই ধৰণৰ যিসমূহ স্থানীয় বা অসমৰ যিসমূহ শিক্ষা ব্যৱস্থা প্ৰচলিত আদৰ্শ বিদ্যালয়। বৰচলা সমষ্টিৰ বিধায়ক ছাৰৰ একেষাৰ ভাষণ। আদিগুৰু সেৱা দিৱস আৰু স্কুলৰ বঁটা বিতৰণিৰ সভাত আগতে স্কুলৰ এনে সভাত থিয় হয় কিবা এশাৰী মানে উপদেশমূলক কিবা এটা ক'বলৈ মই আজিকালি বহুত মানে কঠিন এটা ছাবজেক্ট হিচাপে মই ভাবোঁ। কিয়নো আগত যুগটো অলপ বেলেগ আছিলে। আপোনালোকে চাব
আজিৰ যুগটো হঠাৎ কিছু বছৰৰ পাছ মানে এই গুৰুত্বপূৰ্ণ দিৱস উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক বীৰেন ছাৰৰ একেষাৰ ভাষণ দিৱস মানে দিন সংস্কৃত শব্দ এইটো এটা গুৰুত্বপূৰ্ণ দিন বিদ্যালয়ৰ শৈক্ষিক দিনপঞ্জী চালে আমি দেখা পাওঁ বিভিন্ন বিদ্যালয়ত বিভিন্ন দিৱস উদযাপন কৰে শিক্ষক দিৱস স্বাধীনতা দিৱস গণৰাজ্য দিৱস ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে বিশ্ব পাৰিপাৰ্শ্বিক দিৱস কিমান তাৰিখ আমাৰ ছাত্ৰ ছাত্ৰীসকলে জানেনে 5 জুন 5 জুন নহয় মহন্ত 5 তাৰিখ হয় বিশ্ব পাৰিপাৰ্শ্বিক দিৱস এই দিৱসবিলাক আমি উদযাপন কৰোঁ আমাৰ নসত্ৰ সেৱাশ্ৰমৰ কৃষ্ণগুৰু প্ৰভুজনাই এটা বৰ মহৎ অনিৰ্বচনীয় এটা দিৱস সংযোজন কৰিলে সেয়া হ'ল আদিগুৰু সেৱা দিয়া মোৰ পুৰণি বন্ধু ভাস্কৰক পাই গ'লো কিবা কয় আৰু বহুত যাব লগ পাইছোঁ আদিগুৰু সেৱা দিৱস হিচাপে পালন কৰা হয় আমাৰ স্কুলত আহিছিলোঁ আমি এতিয়া আমি ঘৰলৈ যাম লগ পালোঁ ইয়াক ভাল লাগিল লগ পাই তো ভিডিঅ'টো ইমানে আছিলে ইমানটো সমাপ্ত কৰোঁ এইফালে সমাপ্ত মানে এইফালে আৰু দুটা বান্ধিছে চোৱা চাই লাজ পৰিছে তো ভিডিঅ'টো ইমানে আছিলে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই